हेलो फ्रेंड्स आज হৈছে শুকুৰবাৰ আজি আমাৰ দুপৰীয়াৰ খানাত আছে মাছ আজি পটল দি মাছ বনাম আৰু কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ ঠিক আছে এতিয়া মই মাছখিনি ভাজি লৈছোঁ এতিয়া এইটো কি মাছ কমল কাট মাছ হয় পটল দি মাছৰ ৰেচিপিটো বনাবলৈ মই লৈছোঁ 5টা আলু 3টা বিলাহী 2টা নহৰু অলপ আদা এইখিনি পটল মোৰ আছে 7টা পটল লৈছোঁ আৰু এইখিনি হৈছে জিৰা আৰু ধনিয়া অলপ ভিজাই থৈছোঁ এইখিনি মই পেষ্ট বনাম তাৰপিছত আমাক লাগিব এতিয়া পিঁয়াজ লগাব 3টা পিঁয়াজ এতিয়া কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম বাৰু আপোনালোকে চাই থাকক মাছ ভাজি আছে অলপমান কাঢ়াকৈ ভাজিম দেই মাছটো এইখিনি মোৰ আলু আৰু পটল অলপ ফ্ৰাই কৰি লৈছোঁ তেলত তাৰপিছত আপোনালোকক দেখাম মই এইখিনি হৈছে বিলাহী পিঁয়াজ তাৰপিছত জিৰা জলকীয়া আৰু ধনিয়া আৰু এইখিনি হৈছে আদা নহৰু আৰু এই 3টা লৈছোঁ কেঁচা জলকীয়া মই কেৰাহীত অলপমান তেল দিলোঁ অলপ মাছ ভজা তেলো আছিলে তাতে আৰু অলপমান তেল দি দিছোঁ তাৰপিছত এতিয়া দিম তেজপাত এইখিনি দিছোঁ পিঁয়াজ তাৰপিছত দিম আমি আদা নহৰু এতিয়া আদা নহৰুখিনিৰ কেঁচা গোন্ধখিনি গৈছে এতিয়া আমি দিম এইখিনি মছলা এইখিনি অলপমান ভাজি হৈছে এতিয়া দিম বিলাহীখিনি এতিয়া দিম অকণমান নিমখ এতিয়া দিছোঁ অলপমান হালধি এতিয়া দিম কেঁচা জলকীয়া কেইটা দিছোঁ অলপমান পানী অলপমান দিছোঁ পানী পিছত দিম আৰু এতিয়া দিম আমি এইখিনি পটল আৰু আলুখিনি যিখিনি আমি ফ্ৰাই কৰি থৈছিলোঁ এইখিনি একেলগে দি দিছোঁ এইখিনি আমাৰ পটল আৰু আলু এতিয়াতে পানী দিম জোখমতে যিমান লাগে এতিয়া আমি ইয়াতে দিম পানী আপোনালোকক যিমান লাগে জোখমতে দিব আমি 3টা মানুহ আছোঁ এতিয়া সেই হিচাপে দিছোঁ আজি আমাৰ পটল আৰু মাছৰ লগত আছে পোলাওৰ কাৰণে মই কি লৈছোঁ আপোনালোকক দেখাওঁ এইখিনি হৈছে অলপমান গাজৰ পিঁয়াজ এটা জলকীয়া 2টা অকণমান আদা নহৰু তেজপাত 3 খিলা আৰু এই খিচমিচ আৰু কাজু আছে তাৰপিছত এইখিনি শুকান মছলা ইলাচি আছে লং আছে আৰু দালচেনি আৰু ঘিটো লাগিবই আৰু লগতে চাউল মই ভিজাই থৈছিলোঁ পানীত কমচে কম আধা ঘণ্টা হোৱা নাই আৰু পূৰা অলপ ভিজাই থৈ পেলাই এনেকৈ কৰি অলপ পানীটো যাব দিছোঁ আছে এতিয়া আমি ইয়াতে মাছ দিম মাছ দিছোঁ এইখিনি এতিয়া উতলাম আৰু অলপমান তাৰ কাৰণে কুকাৰটো বহাই লৈছোঁ এতিয়া ইয়াতে দিম ঘি অলপমান ঘি এতিয়া দিম মই মানে এই খিচমিচ আৰু কাজুখিনি অলপমান ভাজি ল'ম দেই এইখিনি আমি ভাজি ল'লোঁ এতিয়া আমি শুকান মছলাখিনি দিছোঁ তেলত ইলাচি দালচেনি আৰু লং তেজপাত এতিয়া দিওঁ আমি পিঁয়াজখিনি তাৰপিছত দিম আমি এইখিনি আদা নহৰুখিনি জলকীয়াখিনি এতিয়া দিম গাজৰখিনি
এতিয়া দিম আমি চাউলখিনি ইয়াতে দিম অকণমান নিমখ এইখিনি অলপমান চাউল ভাজি লৈছোঁ চাউলখিনি তাৰপিছত আমি দিম এইখিনি কাজু খিচমিচখিনি মোৰ ইয়াতে চাউল মানে আধা কেজি আছে দেই আধা কেজিৰ অলপমান বেছি হ'ব আপোনালোক দেখুৱা নাই যেন চব এইটো জানেই আৰু পোলাওটো বনাবলৈ যদি লাগে আৰু ৰেচিপিটো ক'ব মোক কমেণ্ট কৰি ঠিক আছে এতিয়া আমি দিম পানী এইখিনি আমি পানী দিলোঁ এতিয়া ঢাকনিখন মাৰি দিওঁ দেখিছেনে পানী অলপমান দিছোঁ কাৰণ চাউলখিনি ভিজাই থৈ থাকে ন ভিজি থাকে মাছখিনি উতলি আছে এতিয়া পানীটো আৰু অলপ কমিব লাগিব এই আমাৰ এইখিনি পোলাও আৰু এই পেটু ভজা আৰু লগতে আছে মাংসটো মই বনোৱা নাই বাৰু আমাৰ ফ্ৰণ্টৰ ঘৰৰ মানুহবোৰে দিছে আৰু এইখিনি আছে মাছ এতিয়া আমি খাওঁ কেনেকুৱা লাগে আপোনালোকক জনাম তৰকাৰী আৰু লগতে এক পিচ মাছবিলাক ভাঙি গৈছে কি নহয় মাছখিনি উলিয়াই দিছোঁ একচুৱেলি মাছখিনি ভাঙি গৈছে এইখিনি হৈছে মাছ বঢ়িয়া হৈছে কিন্তু